আৰু এতিয়া আমি এনেকৈ চেপি পেলাই ৰসটো সম্পূৰ্ণকৈ ৰসটো উলিয়াই ল'ম আৰু তাৰপিছত ইয়াত নাৰিকল তেল মিলোৱা যাব। বহুত ভাল ৰিজাল্ট দেই। আপোনালোক প্ৰথম কথা হ'ল বাইক চলালে চুলিটো বেছি থকা সমস্যাটো বহুত বেছি আৰু চুলি খোৱা সমস্যাটো বেছি হয়, কাৰণ ল'ৰা মানুহে বহুত হেলমেট পিন্ধে আৰু হেলমেট পিন্ধোতে কি হয় ঘাম সৃষ্টি হয় আৰু ঘামটোতো নিমখৰ নিচিনা হয়, সেইকাৰণে ল'ৰা মানুহৰ বেছি চুলি সৰে আৰু বেছি চুলি পকে। সেইকাৰণে আজি এটা নতুন ভিডিঅ' লৈ আৰু মেডিচিন এটা আপোনালোকক বনাব গৈ আছোঁ আৰু সেই মেডিচিনটো ঘৰতে পায় আৰু চাই থাকক মেডিচিনটোৰ বিষয়ে কেনেকৈ তৈয়াৰ কৰিম। এটা হ'ল মই পিঁয়াজৰ পৰা ষ্টাৰ্ট কৰিম। এই দুটামান বস্তু মিলিয়ে সেই বস্তুটো তৈয়াৰ কৰা হয়। এটা হ'ল পিঁয়াজ আৰু এটা হ'ল নাৰিকল তেলৰ বটল। আৰু চুলি খোৱা প্ৰব্লেমটো মোৰ বহুত আগৰ পৰাই হৈ আছিলে আৰু মই ডক্টৰৰ লগত কথা পাতিলোঁ আৰু ডক্টৰ মেডিচিন ব্যৱহাৰ কৰিলোঁ, কোনো ধৰণৰ ভাল পোৱা নাছিলোঁ আৰু মই এতিয়া নিজে ঘৰত এই বস্তুটো তৈয়াৰ কৰি লৈছোঁ আৰু এই মেডিচিনটো তৈয়াৰ কৰোঁতে মই বহুত ভাল পাইছোঁ আৰু চুলি খোৱাটো কমি গৈছে আৰু মোৰ এই চুলিখিনি যেন বহুত টপা হৈ গৈছিল এইখিনি চুলি, আৰু এতিয়া আপোনালোকে দেখিছে চাগে এইখিনি ব্যৱহাৰ কৰোঁতে মই এতিয়া বহুত ভাল পাইছোঁ আৰু চুলি খোৱাটো বন্ধ হৈ গৈছে। আৰু আপোনালোকে এইখিনি ব্যৱহাৰ কৰিব পাৰিব আৰু মই কেনেকৈ ব্যৱহাৰ কৰিব লাগে মই আপোনালোকক দেখুৱাই আছোঁ। ইয়াত কি কি দিব লাগে আৰু ঘৰতে পোৱা যায় এইকেইটা বস্তু দিয়া। প্ৰথমে আমি এনেদৰে পিঁয়াজখিনি পিহি ল'ম আৰু তাৰপিছত কি কি বস্তু মিলাম আপোনালোকে চাই হওক। আৰু এতিয়া আমি এনেকৈ চেপি পেলাই ৰসটো সম্পূৰ্ণকৈ ৰসটো উলিয়াই ল'ম আৰু তাৰপিছত ইয়াত নাৰিকল তেল মিলোৱা যাব। বহুত ভাল ৰিজাল্ট দেই। আপোনালোকে নাভাবিব যেন মই এইটো ফটোৱা কৰি আছোঁ আৰু আপোনালোকে লগাই চাব পাৰে। অলপ নাৰিকল তেল মিলাই দিম। নাৰিকল তেল মিলাই হৈ গ'ল, কাটি দিম। দেখিছেনে? হাতেও মিলাব পাৰে, নহ'লে আপোনালোকে এখন চামুচেও মিলাব পাৰিব। এতিয়া আমাৰ যিখিনি দৰকাৰী বস্তু মিলাই গৈ হৈ গ'ল আৰু এতিয়া আমি কেনেকৈ লগাম চাওক। নাৰিকল তেল যেনেকৈ ব্যৱহাৰ কৰে এনেকৈ মাথাত তেনেদৰে মিলাব পাৰিব। এইটো দেখিছেনে? এইটো ধুনীয়াকৈ এটা মালিচ দিব। এই মালিচটোত যেন আপোনালোকে ধুনীয়াকৈ একেবাৰে চুলি গুৰিলৈকে সোমাই যায় আৰু তেনেদৰে এটা মালিচ দিব। দেখিছেনে? একে চুলি গুৰিলৈকে সোমাই যাব আৰু ধুনীয়াকৈ এনেকৈ কৰি দিব আৰু তেতিয়া চুলি গুৰিয়ে গুৰিয়ে তেলটো আৰু যিটো আমি বস্তু মিলাইছিলোঁ পিঁয়াজৰ ৰস সেইটো সোমাই যাব। বজাৰত কিনাতকৈ এইটো বেছি ভাল পাব। আৰু এনেদৰে আপোনালোকে মিনিমাম এঘণ্টা সময় ৰাখিব। যদি বেছিকৈ ৰাখেতো ভালে হয়, এঘণ্টা। আৰু এতিয়া বৰ্তমান তেল লগাই হৈ গ'ল আৰু তেল লগাই হোৱাৰ পিছত এনেকুৱা এখন টাল বা নহ'লে গামোচা লৈ থাকিব। এইপিনেতো বৈ আহিবই আৰু তেতিয়া বৈ আহিলে এনেকৈ অকণ মুচি দিব পাৰিব আৰু তেল লগাই হৈ যোৱাৰ পিছত 1-1.5 ঘণ্টাৰ পিছত চেম্পু দি মাথাটো ধুই দিব আৰু বহুত ভাল ৰিজাল্ট এটা পোৱা যাব। আৰু ভিডিঅ'টো আজিলৈ সমাপ্ত কৰিছোঁ।